নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানো আহক বেক্টেৰিয়েল ইনফেকশ্যন অৰ্থাৎ জীৱাণু সংক্ৰমণ আৰু ভাইৰেল ইনফেকশ্যন অৰ্থাৎ বীজাণু সংক্ৰমণ মানে কি। আৰু লগতে আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিম ট্ৰিটমেণ্ট আৰু কিউৰৰ মাজত পাৰ্থক্যনো কি হয়। বন্ধুসকল, বৰ্তমান পৰিস্থিতি সাপেক্ষে এইকেইটা কথা আমি জনাটো খুবেই গুৰুত্বপূৰ্ণ। মই ভাবোঁ বহুলোকে এই বিষয়ে জানে, কিন্তু যিসকলে নাজানে আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাব। আপোনালোকে জানেনে, আমাৰ শৰীৰত দুই ধৰণৰ ৰোগে আক্ৰমণ কৰে। এক নম্বৰ বেক্টেৰিয়েল ইনফেকশ্যন আৰু আনটো হৈছে ভাইৰেল ইনফেকশ্যন। এইসমূহৰ উপৰিও ফাংগেল ইনফেকশ্যন বা প্ৰটোজোৱা ইনফেকশ্যনসমূহো আছে। এই সকলোবিলাকৰে লক্ষণসমূহ বেলেগ বেলেগ হয়। বেক্টেৰিয়েল ইনফেকশ্যনসমূহৰ ভিতৰত হৈছে ষ্ট্ৰেপ থ্ৰট, ইয়েৰ ইনফেকশ্যন অৰ্থাৎ কাণৰ ইনফেকশ্যন, ইউৰিনেৰী ইনফেকশ্যন ইত্যাদি ইত্যাদি। আনহাতে ভাইৰেল ইনফেকশ্যনসমূহৰ ভিতৰত হৈছে কমন কোল্ড, যাক আমি পানীলগা বুলি কওঁ, ইনফ্লুৱেঞ্জা, চিকেন পক্স, HIV/AIDS, ডেংগু, কৰোনা ভাইৰাছ ইত্যাদি। এই দুটা সংক্ৰমণৰ ভিতৰত বেক্টেৰিয়েল ইনফেকশ্যনৰ বাবে হোৱা ৰোগক প্ৰতিৰোধ কৰিবৰ বাবে চিকিৎসা বিজ্ঞানীয়ে সম্পূৰ্ণ নিৰ্মূল কৰা পদ্ধতি আৱিষ্কাৰ কৰি উলিয়ালে। অৰ্থাৎ যিকোনো ধৰণৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগক চিকিৎসকসকলে সম্পূৰ্ণৰূপে কিউৰ কৰি তুলিব পাৰে। কিন্তু ভাইৰেল ইনফেকশ্যনসমূহৰ ক্ষেত্ৰত দেখা যায় এইসমূহ সম্পূৰ্ণৰূপে ঠিক কৰি তুলিব পৰা নাযায়, যেনে HIV/AIDS, ডেংগু, কৰোনা ভাইৰাছ ইত্যাদি। এনেবোৰ ভাইৰেল ইনফেকশ্যন সম্পূৰ্ণৰূপে ঠিক কৰি তুলিব পৰা পদ্ধতি বৰ্তমানলৈকে আৱিষ্কাৰ কৰিব পৰা নাই। এইসমূহৰ কেৱল মাত্ৰ ট্ৰিটমেণ্টহে কৰিব পাৰি, কিন্তু ইয়াৰ কিউৰ কৰিব নোৱাৰি। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে ট্ৰিটমেণ্ট কৰিব পাৰি কিন্তু কিউৰ কৰিব নোৱাৰি। ইয়াৰ অৰ্থনো কি? ট্ৰিটমেণ্ট কৰা মানে হৈছে কেৱল চিকিৎসাহে কৰা হয়, কিন্তু ইয়াক 100% ঠিক কৰিব পৰা নাযায়। আনহাতে কিউৰ মানে হৈছে চিকিৎসাৰ জৰিয়তে 100% সুস্থ কৰি তুলিব পৰা হয়। বেক্টেৰিয়েল ইনফেকশ্যনৰ দ্বাৰা যিখিনি বেমাৰ আজাৰ হয় সেইসমূহ এণ্টিবায়'টিকৰ দ্বাৰা 100% ধ্বংস কৰি আমাৰ দেহটো সুস্থ কৰি তুলিব পৰা হয়। কিন্তু যিসমূহ বেমাৰ ভাইৰেল ইনফেকশ্যনৰ দ্বাৰা হয় সেইসমূহ কিন্তু এণ্টিবায়'টিকৰ দ্বাৰা ধ্বংস কৰিব পৰা নাযায়। কেৱল ব্যক্তিজনক দেহত সেই ভাইৰাছটো দমাই ৰাখি তেওঁক সুস্থ কৰি ৰখাৰ চেষ্টাহে কৰা হয়। সেয়েহে ভাইৰেল ইনফেকশ্যন হোৱা ৰোগক ট্ৰিটমেণ্ট কৰা হয়। কৰোনাও হৈছে এটা ভাইৰেল ইনফেকশ্যন বা বীজাণু সংক্ৰমিত ৰোগ। গতিকে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকক ট্ৰিটমেণ্টহে কৰা হৈছে, কিন্তু ইয়াক সম্পূৰ্ণ কিউৰ কৰিব পৰা হোৱা নাই। বন্ধুসকল, কৰোনা সম্পৰ্কে মই এই ভিডিঅ'টোত আপোনালোকক বহলাই নকওঁ। আপোনালোকে নিশ্চয় কৰোনা ভাইৰাছৰ পৰা বাচি থাকিবৰ বাবে কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে নিশ্চয় গম পাইছেই। এই ভিডিঅ'টোৰ জৰিয়তে মই কেৱল আপোনালোকক বেক্টেৰিয়েল ইনফেকশ্যন আৰু ভাইৰেল ইনফেকশ্যনৰ সম্পৰ্কে জনোৱাৰ চেষ্টা কৰিলোঁ। যদি কথাখিনি জানি ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বন্ধুবৰ্গেও জানিব পাৰে। আৰু এনেবোৰ বিভিন্ন তথ্য আগলৈ জানি যাবৰ বাবে আমাৰ এই পেজটো লাইক এণ্ড ফ'ল' কৰি থ'ব। যদি ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।